দেউতাক শেষ পৰ্যায়ত এপাক দেখা নাপালোঁ সন্মুখাসন্মুখীকৈ আৰু একবাৰ স্পৰ্শ কৰিব নাপালোঁ। ধন্যবাদ বাজনীক। বাজনীয়ে এই ভিডিঅ'টো কৰি ৰখাৰ বাবে সেইদিনা পঠাইছে। তাৰে লাষ্ট স্মৃতি দেউতাৰ এয়া। দেউতা বুলি কোৱা ছাঁটো আজিৰ পৰা নাই। কৰ্মসূত্ৰে দূৰত থকাৰ বাবে দেউতা তোক আজি তোৰ চৰণ স্পৰ্শ কৰিব নাপালোঁ। তই য'তেই থাক ভালদৰে থাকিবি। তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিও বিশ্বাস হোৱা নাই তই যে আমাৰ মাজত নাই বুলি।